এভৰিৱান সকলো নিশ্চয় কুশলে আছে। আজি আপোনালোকলৈ মই লৈ আহিছোঁ নৰসিংহৰে ৰন্ধা মাছৰ জোল। তাৰ কাৰণে মই মাছখিনি ভালদৰে কাটি বাছি ধুই নিমখ হালধি সানি লৈছোঁ আৰু নৰসিংহৰ পাতখিনি মিক্সিত খুন্দি লৈছোঁ। আৰু লৈছোঁ পিঁয়াজ, আদা আৰু নহৰু খুন্দি লৈছোঁ। মান ধনিয়া পাত কেইটামান লৈছোঁ আৰু মই ঘৰতে তৈয়াৰ কৰা মছলা। আলু দুটামান বইল কৰি লৈছোঁ। এতিয়া মই কেৰাহীত তেল গৰম কৰি প্ৰথমে মাছখিনি ভাজি ল'ম। এয়া মোৰ মাছ ভজা প্ৰায় সম্পূৰ্ণ হৈছে। মই মাছখিনি অলপ বেছিকৈ ভাজি লৈছোঁ। আপোনালোকে মাছখিনি আধা ভজা কৰি ল'বলৈও পাৰিব। আৰু মাছ ভজা তেলখিনিতে মই পিঁয়াজ, আদা, নহৰু আৰু মই ঘৰতে প্ৰস্তুত কৰি লোৱা মছলা, হালধি, নিমখ, জালুকৰ গুড়ি সকলোখিনি দি পিঁয়াজখিনি ভালদৰে ৰঙা হোৱাকৈ ভাজি লৈছোঁ। এতিয়া ইয়াতে মই পিচি লোৱা নৰসিংহখিনি বাকি দিম। এয়া দেখিলে মই পিচি লোৱা নৰসিংহখিনি বাকি দিলোঁ আৰু ভালদৰে লৰাই সিজাই থোৱা আলুখিনি তাতে দি দিলোঁ। নৰসিংহৰ ঔষধি গুণ আপোনালোকে সকলোৱে জানেই, শক্তিদায়ক, ৰুচিকাৰক আৰু তেজো বৃদ্ধি কৰে নৰসিংহই। এয়া দেখিছে মোৰ আলু আৰু মানিমুনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত জোখমতে পানী দিম আৰু ঢাকোন দি 2 মিনিট সময় ভালদৰে উতলিবলৈ দিম। এয়া দেখিছে মোৰ আঞ্জা উতল আহিছে আৰু এতিয়া মই ভাজি থোৱা মাছখিনি ইয়াতে দি দিছোঁ। মান ধনিয়া পাত কেইটামান খুন্দি থৈছিলোঁ, সেইকেইটাও ইয়াতে দি এতিয়া ভালদৰে লৰাই আৰু 3 মিনিট সময় ভালদৰে তৰকাৰীখিনি উতলিবলৈ দিম। এয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু যদি ভাল পায় মোক কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।